পানী নহ'লেই নহয়, লেতেৰা পানীকে খাবলগীয়া হৈছে। পাথৰেদি ঘঁহিয়াই জুই লগাও বহুত কঠিন। পাহাৰৰ মাজত ভাল ৰাস্তা পোৱা নাযায়, জংঘল জুয়ে যাব লাগিব। ইফালে পানীও প্ৰব্লেম, গলা শুকাই আছে, আৰু ইফালে এই জংঘলখনৰ অকলে মোৰ ভয়তে গলা শুকাই গৈছে। আজি মই যাব ওলাইছোঁ অসমৰ এখন পাহাৰত, এখন ঘনা জংঘলত, য'ত মানুহ পোৱা খুবেই কঠিন হ'ব পাৰে আৰু লগতে জন্তুৰ সন্মুখামুখ হ'ব পাৰোঁ। আজি মই পাহাৰত আহিছোঁ, অকলে আহিছোঁ। কি কাৰণে আহিছোঁ গম নোপোৱা, মানে এক্সপ্ল'ৰ কৰিব আহিছোঁ পাহাৰখনত। এতিয়া মোৰ বৰ্তমান পানী পিয়াহ লাগিছে, পানী বিচাৰিব লাগিব প্ৰথম, তাৰপিছত ভাবিম কি কৰিম নেক্সট। চাৰিওফালে কেৱল জংঘল আৰু মই ইফালে অকলেই। এতিয়া বৰ্তমান ইফালে এটা পতি আছে আৰু ইফালে এটা পথ আছে। কোনফালে গ'লে ভাল হ'ব, কোনফালে পানী পাম, ব'লক সু চাইডে যাওঁ। সদায় পাহাৰত যদি পানী বিচাৰিবলগীয়া হয় ডাউন জেগাত যাব লাগে, মানে পানীবোৰ ডাউন জেগাতহে বেছি থাকে, হয় নহয়, ওখত কেনেকৈ থাকিব। চ' এতিয়া মই যিমান পাৰোঁ ডাউন জেগাত গৈ আছোঁ যাতে পানী পাওঁ। গাইছ আহিখিনি এইফালে পানী পালোঁ, লেকিন এই পিনে কা লায়ক নাহি হে, বহুত বেয়া হৈ গ'ল মানে পানীখিনি। এইখিনি পানী খাব নোৱাৰোঁ কোনো পধ্যেই। পানীটো ইফালৰ পৰা আহি আছে, ইফালে আগত যাম পাওঁ নেকি, ব'লক এইফালে যাব লাগিব এতিয়া। মই বৰ্তমান মৰিগাঁও জিলা খগুৱা পাহাৰত আছোঁ। পানী পাবলৈ হ'লে এতিয়া মই এইটো চাইডে যাব লাগিব। তেন্তে ব'লক অলপ পলম নকৰি, অলপ পিছত সন্ধিয়া হ'বই। লিটাৰেলি গাইছ, পাহাৰখন ইমানেই ওখ, ওপৰলৈ আহোঁতে মোৰ যিমান এনাৰ্জি আছে গোটেইখিনি শেষে হ'ব হ'ল, তথাপিও পানী পোৱা নাই। কষ্ট কৰিব লাগিব আৰু আগত যাই চাওঁ ব'লক পাওঁ নে নাপাওঁ পানী। পাব লাগে অলপ আগত, আৰু ডাউন আছে, কাটি যাব লাগিব এইবিলাক। সিফালে ডাউন আছে, ডাউন থকা মানে পানী থাকিবই লাগিব। ব'লক ভাই, এই চুনচান জংঘলত পাহাৰ মাজত আহিছোঁ। डर लग रहा है थोड़ा लेकिन करना पड़ेगा ना। अरे यार पानी নাই দেখোন, শুকাই আছে ঠাইটো। আগত আছে হ'বলা, চাওঁ। নাই, পানী শুকাই গ'ল। ইয়াত চাওক পানী অহা আছিল, বাট বৰ্তমান এতিয়া পানী নাই, ইয়াতে পানী শুকাই গ'ল। বহুত উচাই হে ৰে বাবা। আৰে এই গছজোপাক চোৱা গাইছ, পাহাৰতে কেনেকৈ লাগিছে গছজোপা, হা পাহাৰতে লাগিছে। মাটি অবিহনে, পানী অবিহনে পাহাৰতে কেনেকৈ লাগিব পাৰে গছ। अरे भाई ये तो बहुत डरावना जगह है। ओ भाई बहुत अंधेरा है, इधर से जाना पड़ेगा। जाना पड़ेगा आज, चलो। বৰ্তমান মই এতিয়ালৈ পাহাৰখনত ঘূৰি ফুৰা 2 ঘণ্টা হ'ল, তথাপিও পানী বিচাৰি পোৱা নাই, আৰু তাতে ইমান জংঘল, চাৰিওফালে জংঘল, অকলে আছোঁ। কি হয় কোনো নাজানে, পানী বিচাৰিব লাগিব, খাব লাগিব পানী। চলো। চাই দেখিছোঁ, চাই আছে মানে নিশ্চয় কোনোবা মানুহ আহিছিল আৰু জুই লগাইছিল সিহঁতে কিবা খাবৰ কাৰণে। কেতিয়াবা মই বহুত কনফিউজ হৈ যাওঁ যেতিয়া দুটাকৈ ৰাস্তা দেখা পাওঁ।
কোনফালে গ'লে ভাল হ'ব, কোনফালে গ'লে পানী পাম ভাবি নাপাওঁ। আৰু কেতিয়াবা অনুভৱ হয় যদি এইটো ৰাস্তাৰে যাওঁ কিবা জন্তু পাম নেকি। এইফালে পানীও প্ৰব্লেম, গলা শুকাই আছে। আৰু ইফালে এই জংঘলখনৰ অকলে মোৰ ভয়তে গলা শুকাই গৈছে। আহক আকৌ যাওঁ আকৌ। ফাইনেলি পানী পাই গ'লোঁ। এইখিনি অলপ খোলা, অলপ বেয়া, তথাপিও ল'ব লাগিব কাৰণ খাবতো লাগিব ন। हो जाएगा। अभी आ जाओ। अबे यार चलो। 1 2 3 प्रथमे पात एखन लो गोवा करी मोरो तो मैच नाइ जिलाने के लिए कोई तो फायर नहीं है तो हमको बटर यूज কৰিব লাগিব। আদিম মানুহে কেনেকৈ ব্যৱহাৰ কৰে আজি মই ট্ৰাই কৰিম। আহক। শিলে ঘঁহিয়াই ঘঁহিয়াই জুই লগাটো বহুত কঠিন হয়, কিন্তু তথাপিও 20 মিনিটৰ পিছত জুই আহি যায়। Oh my god, বুৱা গৈছে। মই এটা মেগী আনিছোঁ। এতিয়া মই মেগী এক পেকেট ঢালি দিম, তাৰপিছত অলপ পাছত চাম। अभी हमको अच्छे से मैगी को पकाना होगा ताकि हमको बहुत ताकत आ सके, कैलोरीज। ओह हाँ, हो गया। अरे लग जाओ भाई। 15-20 মিনিট ৰৈ সিজাই মেগীখিনি সম্পূৰ্ণৰূপে সিদ্ধ হৈ উঠে আৰু এতিয়া মই এইটো উঠাব লাগিব। Oh my god। बहुत गरम है भाई लोग। नाइसे नेचार है ना ये, মানে মই নিজে বনাইছোঁ যে সো ভাল হ'ব লাগিব ন। মানে এনেকুৱা জেগাত অকলে অলপ ফিল যদি আপোনালোকে বিচাৰে তেনেহ'লে যদি ঘৰত চিন্তা লাগে এনে ওলাই যাব এনেকৈ মোৰ দৰে। हो गया इसको। और नेक्स्ट टाइम के लिए इसको मेरे को ये बस्तु भालকৈ ৰাখিব লাগিব আৰু দ্বিতীয় টাইম খালে यूज কৰিব লাগিব। আহক।